Hello and welcome to Program Classes. আজি এটা বহুত ধুনীয়া টপিক লৈ আহিছো আমাৰ BTR ৰ বড়ো কমিউনিটিৰ লোকসকলৰ ইম্পৰ্টেন্ট কি হয় এৱাৰ্ডছ আৰু এৱাৰ্ডিজ কোনে কোনে কেনে ধৰণৰ আমাৰ এৱাৰ্ড পাইছে বা বঁটা পাইছে আৰু কোনবোৰ ইম্পৰ্টেন্ট আমাৰ নাম আমাৰ মনত থাকিব লাগিব যাতে আমাৰ কোৱেশ্যনত অহা আমাৰ যিবিলাক অপচন আছে যাতে তাতে চিনাকি ফিল হয় আৰু আমি এটেম্প কৰিব পাৰো তো বহুত ধুনীয়া এটা টপিক হয় বহুত দীঘলীয়া নহয় শৰ্ট হয় গতিকে আহক আৰম্ভ কৰোঁ এটা প্ৰথমতে তো চাও আমি কোৰ পৰা আৰম্ভ কৰিম পদ্মশ্ৰীৰ পৰা আৰম্ভ কৰিম যেটো আমাৰ পদ্মশ্ৰী এৱাৰ্ড হয় তো ৰিসেন্ট এৱাৰ্ড আমাৰ পদ্মশ্ৰী 2025 যেটো আমাৰ ৰিসেন্টলি আমাৰ এনাউন্স হৈছে তো প্ৰথম কোনে পাইছে মানে 25ত কোনে পাইছে আমাৰ শ্ৰী অনিল কুমাৰ বড়ো যিজন আমাৰ হেড অফ দা ডিপাৰ্টমেন্ট হয় ফকল'ৰ ষ্টাডিজ জিউৰ গুৱাহাটী ইউনিভাৰ্চিটি আৰু তেওঁ কোনটো ফিল্ডত পাইছে ফৰ হিজ কন্ট্ৰিবিউশন টু লিটাৰেচাৰ এণ্ড এডুকেশ্যন ঠিক আছে তো লিটাৰেচাৰ আৰু এডুকেশ্যনত তেওঁ পাইছে পদ্মশ্ৰী 2025 মানে এই বছৰৰ যেটো লেটেষ্ট আমাৰ এনাউন্সমেন্ট হয় আৰু অলসো তেওঁ কি হয় সাহিত্য একাডেমি এৱাৰ্ড কেতিয়া পাইছিলে 2013ত পাইছিলে তাৰ কাৰণে তেওঁৰ এখন পোয়েট্ৰি কালেকশনৰ কাৰণে নাম কি ডেলফিনি অথনাই মাউদাই আৰু গুবুন খন্থাই এটা যদি প্ৰনাউন্সিয়েচনটো অকনমান মোৰ ইফাল হৈ যাব পাৰে তো গতিকে হেতু আপোনালোকে শুদ্ধ কৰি ল'ব আৰু এই পোয়েট্ৰি যেটো কালেকশন আছে এই পোয়েট্ৰি কালেকশনৰ কাৰণে তেওঁ পাইছিলে সাহিত্য একাডেমি এৱাৰ্ড আৰু লগতে তেওঁ এতিয়া বৰ্তমান কি পাইছে পদ্মশ্ৰী পাইছে তাৰ পিছত আৰু আছে এটা এৱাৰ্ড পাইছে তেখেতে ৰাংছাৰ লিটাৰেৰী এৱাৰ্ড যেটো আমাৰ এৱাৰ্ডেড বাই কি হয় কোনে দিয়ে বড়ো সাহিত্য সভা আমাৰ সাহিত্য সভাই দিয়ে আৰু এই এৱাৰ্ডটো তেওঁ পাইছে গতিকে টোটাল আমাৰ তেখেতে ইম্পৰ্টেন্ট নোটেবল এৱাৰ্ড কি হয় তিনিটা আমাৰ মনত ৰাখিব পৰাকৈ আছে পদ্মশ্ৰী আমাৰ সাহিত্য একাডেমি তাৰপিছত ৰাংছাৰ লিটাৰেৰী এৱাৰ্ড গতিকে এখেত হৈছে আমাৰ শ্ৰী অনিল কুমাৰ বড়ো ঠিক আছে তো নেক্সট আমি চাম ৰিসেন্ট পদ্মশ্ৰী এৱাৰ্ডৰে হয় পদ্মশ্ৰীৰে হয় কোন হয় শ্ৰী সৰ্বেশ্বৰ বসুমতাৰী আৰু তেখেতে কিমান চনত পাইছে 2024ত মানে ইয়াৰ আগৰ বছৰৰ ডাটা হয় এখেত বহুত পপুলাৰ মানুহ হয় বহুত ওয়েল নউন পাৰসন হয় আমাৰ বিটিআৰৰ পৰা কি হয় ক্যাটেগৰি কোনটো পাইছে কোনটো বিভাগৰ পৰা তেখেতে পাইছে ইন দা ক্যাটেগৰি অফ আদাৰ্স মানে এগ্ৰিকালচাৰ তো এগ্ৰিকালচাৰত তেখেতে কি পাইছে পদ্মশ্ৰী পাইছে তেওঁ খেতি বাতিৰ লগত বহুত তেওঁ ফাৰ্মাৰ হয় আৰু এনেকুৱা ধৰণৰ তেওঁ বহুত কি কৰিছে পপুলাৰ এৱাৰ্ড পাইছে প্লাস কাম তেওঁ কৰি আছে যাৰ কাৰণে তেওঁ পদ্মশ্ৰী বৰ্তমান 24ত তেওঁ পাইছিলে আৰু এ ডিসকাস ফাৰ্মাৰ কাৰেন্টলি সাৰ্ভিং এজ এ নাম্বাৰ অফ এডভাইজৰী বৰ্ড অফ ফিচাৰী ডিপাৰ্টমেন্ট অফ চিৰাং তো তেখেত চিৰাঙৰ হয় একচুয়ালি সিঙৰ ফিচাৰী ডিপাৰ্টমেন্টৰ কোত এডভাইজৰী বৰ্ডতো তেওঁ জড়িত হয় আৰু লগতে অলসো নউন এজ চিৰাংকা কৃষি চিৰাগ এইটো তেখেতৰ কি হয় নাম হয় তেওঁ চিৰাঙৰ কৃষি চিৰাগ বুলি কোৱা হয় কোন হয় সৰ্বেশ্বৰ বসুমতাৰী দেৱ ঠিক আছে আৰু কি হয় অলসো ওন আৰু কিবা কিবি বহুত তেখেতে এৱাৰ্ড পাইছে আৰু তাৰে ভিতৰত মই কেইটামান মেনশন কৰিছো কিন্তু তেওঁ বহুত এৱাৰ্ড পাইছে গোটেইবোৰ মেনশন কৰা নাই তো তাৰ কিছু আমাৰ এৱাৰ্ড হল আসাম গৌৰৱ গভৰ্ণৰ অফ আসাম যেটো দিয়ে আমাৰ অসমৰ সিটিজেনক দিয়ে আসাম গৌৰৱ এৱাৰ্ড তো আসাম গৌৰৱ এৱাৰ্ড তেখেতে সৰ্বেশ্বৰ বসুমতাৰী দেৱে কেতিয়া পাইছিলে 2022-23 যেটো ইয়াৰ হয় আমাৰ তাৰ পিছত চাম বেষ্ট ফাৰ্মাৰ এৱাৰ্ড অন দা অকেজন অফ আজাদী কা অমৃত মহোৎসৱ 2021ত পাইছিলে বেষ্ট ফাৰ্মাৰ তাৰ পিছত পাইছে বাই ইনকাম টেক্স ডিপাৰ্টমেন্ট অফ নৰ্থ ইষ্ট অন দা অকেজন অফ আজাদী কা অমৃত মহোৎসৱ 2022 টো তেখেতক কি দিছে বেষ্ট ফাৰ্মাৰ এৱাৰ্ড দিছে যেটো আমাৰ কৃষকসকলে বিশেষকৈ পায় ফাৰ্মাৰ এৱাৰ্ডে হয় তাৰ পিছত আমাৰ কি আছে বাই IOCL লিমিটেড বঙাইগাঁও ৰিফাইনাৰী কি কৈছে বেষ্ট ফাৰ্মাৰ এৱাৰ্ড আকৌ 2024ত তেখেতলে দিয়া হৈছে আৰু তাৰ পিছত আছে বেষ্ট ফাৰ্মাৰ এৱাৰ্ড বাই বিজনী ডিস্ট্ৰিক্ট UPPL ইন 2024 এণ্ড ভেৰিয়াছ এৱাৰ্ড আৰু বহুতো তেখেতে তেনেকুৱা ধৰণৰ কি পাইছে এৱাৰ্ড আসাম গভৰ্ণমেণ্টে হওক বা ইণ্ডিয়াৰ আমাৰ বহুতো সংস্থাৰ পৰা তেখেতে পাইছে এতিয়া তেখেতৰ নামটো হৈছে আমাৰ কোন শ্ৰী সৰ্বেশ্বৰ বসুমতাৰী অলসো নউন এজ চিৰাংকা কৃষি চিৰাগ ঠিক আছে মনত ৰাখিব কথাখিনি আৰু এনে ধৰণৰ কথাবিলাকৰ পৰা কি হ'ব পাৰে আমাৰ কোৱেশ্যন অহাৰ চান্স বহুত আছে আমাৰ এক্সামত আপোনালোকৰ যিবিলাক এক্সাম আহি আছে গতিকে সেইকাৰণে মই কিছু ইম্পৰ্টেন্ট যিকিটা আমি জানিব লাগে সেই পাৰ্সনখিনি আৰু এৱাৰ্ডখিনি মই লৈ আহিছো তো নেক্সট আমি চাম কোন হইব পদ্মশ্ৰী এৱাৰ্ডে হয় নাম হৈছে আমাৰ মংগল সিং হাজৱাৰী কিমান চনত তেখেতে পাইছিলে পদ্মশ্ৰীটো আমাৰ 2021ত ঠিক আছে এখেতো এজন পদ্মশ্ৰী এৱাৰ্ড বিজেতা হয় বা তেওঁ পাইছিলে ইন দা ফিল্ড অফ লিটাৰেচাৰ এণ্ড
এডুকেশ্যন এতিয়া এডুকেশ্যন আৰু লিটাৰেচাৰ যিখন ফিল্ড হয় তাতে শিক্ষা আৰু সাহিত্যত তেখেতে পাইছিলে তেখেত কোন হয় এতিয়া এন এডুকেশ্যনিষ্ট ছ'চিয়েল এক্টিভিষ্ট এণ্ড ৰাইটাৰ ঠিক আছে কোন মংগল সিং হাজৰি বহুত এটা পপুলাৰ নাম আমাৰ বড়ো সমাজৰ অলছ' ন'ন এ অউন সাহিত্য একাডেমি এৱাৰ্ড 2005 তেখেতে 2005 চনত সাহিত্য একাডেমি বঁটাও কি কৰিছিলে পাইছিলে অসম সাহিত্য সভাৰ পৰা যিটো দিয়ে এটা নোটেবল কিছুমান মনত ৰাখিবলগীয়া আৰু আছে পইণ্ট কি হয় আৰু বাকী পদ্মশ্ৰী এৱাৰ্ড পোৱা আন ব্যক্তিসকল ঠিক আছে কোন হয় ডক্টৰ কামেশ্বৰ ব্ৰহ্ম 2016ত পাইছিলে তাৰপিছত আহিছে আমাৰ ফিল্ডটো কি হ'ব লিটাৰেচাৰ এণ্ড এডুকেশ্যন সেম তাৰপিছত আহিব কোন মদাৰাম ব্ৰহ্মদেৱ 1988ত পাইছে সেম ফিল্ড লিটাৰেচাৰ এণ্ড এডুকেশ্যন আৰু কি হয় দ্য ফাৰ্ষ্ট পদ্মশ্ৰী এৱাৰ্ড ফ্ৰম দ্য বড়ো পিপল ঠিক আছে বড়োসকলৰ মাজৰ পৰা প্ৰথম পদ্মশ্ৰী বঁটা লাভ কৰা ব্যক্তি কোন হ'ব এতিয়া আমাৰ মদাৰাম ব্ৰহ্মদেৱ চনটো কিমান 1988 ঠিক আছে নেক্সট আমি কি চাম এতিয়া ইয়াতে কোন কোন আছিলে আমাৰ পদ্মশ্ৰীৰ ভিতৰত মংগল সিং হাজৰি 2021 যিটো ৰিচেণ্ট হয় বৰ বেছি বছৰ হোৱা নাই তাৰপিছত আছে কোন কামেশ্বৰ ব্ৰহ্মদেৱ আমাৰ মদাৰাম ব্ৰহ্ম এই দুটা অকণমান আগৰ হয় ঠিক আছে এই দুটাও আমি বাদ দিব নোৱাৰোঁ তাৰপিছত আহিব পদ্মশ্ৰী একাডেমি আমাৰ এৱাৰ্ডৰ পিছত সেইকেইটা আছিলে আমাৰ বড়োসকলৰ মাজৰ পৰা পদ্মশ্ৰী এৱাৰ্ড বিজেতাৰ নাম ঠিক আছে কোনে কেতিয়া কি ফিল্ডত পাইছে মই সেইখিনিয়ে মেনশ্যন কৰিছোঁ কুৱেশ্যনত বৰ বিশেষ তাতকৈ বেছি ভিতৰত একো নাহে সেইখিনি আহিলে এতিয়া নেক্সট আছে আমাৰ সাহিত্য একাডেমি এৱাৰ্ড আমাৰ কোন আহিব প্ৰথম যদি আমি ৰিচেণ্টলি চাব যাওঁ একদম ৰিচেণ্ট মই এনেকৈ সজাই দিছোঁ যাতে ৰিচেণ্ট ইয়াৰটো প্ৰথমতে আহে লাহে লাহে বাকীবোৰ আমাৰ পিছত আহিব এতিয়া 2024ত আমাৰ কোনে পাইছে অৰুণ ৰাজা নিশ্চয় আপোনালোকে প্ৰিপেৰেশ্যন এইটো নামটো শুনিয়ে আছে যোৱা বছৰৰ এইটো ডাটা হয় অৰুণ ৰাজা পাইছিলে কিহৰ কাৰণে ফৰ হিজ নভেল চৰণী থাকাই এই নভেলখনৰ কাৰণে তেওঁ সাহিত্য একাডেমি এৱাৰ্ড পাইছিলে 2024ত তাৰপিছত কোন আহিব নন্দেশ্বৰ দৈমাৰী 2023 এতিয়া 2024 23 দুটাই মই মেনশ্যন কৰিছোঁ ইয়াতে আৰু বহুতো আছে গোটেইখিনি আমাৰ গোটেই ইয়াতে মেনশ্যন কৰা নাই ৰিচেণ্টখিনি মই লৈ আহিছোঁ কাৰণ কুৱেশ্যন সাধাৰণতে ৰিচেণ্ট দুই এটা বছৰৰ ভিতৰতে অহা দেখা পাওঁ আৰু নন্দেশ্বৰ দৈমাৰীদেৱৰ কি আছিলে ফৰ দ্য বুক কোনখনৰ কাৰণে পাইছিলে শ্বৰ্ট ষ্টৰিজ হয় জিউ চাফাৰ্ণী দেখান এই শ্বৰ্ট ষ্টৰীৰ বুকখনৰ কাৰণে তেওঁ সাহিত্য একাডেমি এৱাৰ্ড পাইছিলে ঠিক আছে তাৰপিছত এতিয়া নোটেবল আমাৰ যদি মনত ৰাখিবলগীয়া কথা আছে ইয়াতে অলপ আগতে আমি আলোচনা কৰিছিলোঁ নাম এটা আমাৰ কোন মংগল সিং হাজৰিদেৱ যাৰ যোনে কি কৰিছিলে 2005ত কি কৈছিলে আমাৰ সাহিত্য একাডেমি এৱাৰ্ড পাইছিলে আৰু তেওঁ কি হয় প্ৰথমজন সাহিত্য একাডেমি এৱাৰ্ড পোৱা ব্যক্তি হয় বড়ো সমাজৰ পৰা ঠিক আছে দ্য ফাৰ্ষ্ট বড়ো পাৰ্চন উইন দ্য সাহিত্য একাডেমি এৱাৰ্ড ঠিক আছে কোনখনৰ কাৰণে পাইছিলে বা কি কোনখন বুক বা পয়েট্ৰিৰ কাৰণে পাইছিলে আমাৰ ফৰ জিৰণি মঘাং বিচম্বি আৰাও আৰজ এই পয়েট্ৰিৰ কাৰণে তেওঁ কি কৈছিলে আমাৰ সাহিত্য একাডেমি এৱাৰ্ডটো পাইছিলে এই নামটো আপোনালোকে মনত ৰাখিব গতিকে মংগল সিং হাজৰিদেৱে কিহৰ কাৰণে পাইছিলে বুলি কুৱেশ্যন আহিব পাৰে বা এই বুকখনৰ কাৰণ পয়েট্ৰিখনৰ কাৰণে কোনে পাইছিলে সাহিত্য একাডেমি তেনেকুৱা আহিব পাৰে গতিকে দুয়োটাই আমাৰ ইম্পৰ্টেণ্ট হয় নামকেইটা আৰু কি কৈছিলে মংগল সিং হাজৰিদেৱে পদ্মশ্ৰী পাইছে আমি অলপ আগতে লিষ্টত আমি নামটো পাইছোঁ ঠিক আছে গতিকে যাতে মনত থাকে সেইকাৰণে আকৌ এবাৰ মই ৰিপিট কৰি দিছোঁ গতিকে লিংক কৰি ল'লে হ'ল কথাখিনি ঠিক আছে এতিয়া কি হ'ব এই সাহিত্য একাডেমিৰ আমাৰ বড়ো সমাজৰ পৰা এইকেইটাই মানুহ আছিলে আমাৰ যিয়ে কি কৰিছে সাহিত্য একাডেমি এৱাৰ্ড জিকিছে বা তেওঁলোকে পাইছে নেক্সট আছে আমাৰ ভাষা সন্মান এৱাৰ্ড ভাষা সন্মান এৱাৰ্ড কি হয় লেংগুৱেজৰ কাৰণে দিয়া হয় লেংগুৱেজত যোনে যোনে কি কৰিছে ভালকৈ কণ্ট্ৰিবিউশ্যন কৰিছে বহুত ডাঙৰ কি কৰে উল্লেখযোগ্য কাম কৰি আছে লেংগুৱেজত তেওঁলোকক কি কৰে আমাৰ ভাষা সন্মান এৱাৰ্ড দিয়া হয় আৰু এই এৱাৰ্ডটোত বড়ো সমাজৰ পৰা এজন মানুহে কি কৰিছে লাভ কৰিছে আৰু 2002 চনত পাইছিলে কোনে মধুৰাম বড়ো তেখেতে ভাষা সন্মান এৱাৰ্ড নামৰ যিটো আমাৰ বঁটা আছে সেইটো লাভ কৰিছিলে ঠিক আছে এতিয়া অনলি ভাষা সন্মান এৱাৰ্ডি এমং দ্য বড়োজ বড়ো সমাজৰ পৰা এজনে আমাৰ পাইছিলে ৱাজ এ ফেকাল্টি অফ গুৱাহাটী ইউনিভাৰ্চিটি ডিপাৰ্টমেণ্ট অফ লিংগুইষ্টিক্স অভিয়াছলি লেংগুৱেজৰে কি হ'ব ডিপাৰ্টমেণ্টৰ মানুহ হয় তেওঁ ফেকাল্টি অধ্যাপক আছিলে বড়ো আমাৰ ক'ৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ আৰু কি হয় হি ৱাজ অলছ' এৱাৰ্ডেড দ্য ডক্টৰ আম্বেদকাৰ লিটাৰেচি এৱাৰ্ড তেওঁ আৰু এটা এৱাৰ্ড পাইছিলে কোনে মধুৰাম বড়োদেৱে ডক্টৰ আম্বেদকাৰ লিটাৰেচি এৱাৰ্ড 2002 ছেম ইয়াৰ
গতিকে ইয়াৰটো মনত ৰাখিবৰ কাৰণে আমাৰ কি নহয় বেছি অসুবিধা নহয় 2002 চনতে তেওঁ ভাষা সন্মানো পাইছিলে আৰু ডক্টৰ আম্বেদকাৰ লিটাৰেচি এৱাৰ্ডো পাইছিলে সেম ইয়াৰত আৰু কোনে দিয়ে এইটো ভাৰতীয় দলিত সাহিত্য একাডেমি ঠিক আছে মনত ৰাখিব এইটো ভাষা সন্মান এৱাৰ্ড আৰু নামটো আমাৰ মধুৰাম বড়োদেৱ 2002 দুটা এৱাৰ্ড আমাৰ ইম্পৰ্টেণ্ট হয় উল্লেখযোগ্য এৱাৰ্ড হয় তাৰপিছত যদি চাও এতিয়া আমাৰ ইয়াতে আছে ৰিসেন্ট একাডেমি ট্ৰান্সলেশন প্ৰাইজ মানে অনুবাদ যোনে অনুবাদ কৰাৰ কাৰণে বহুত ভাল ভাল কাম কৰে ডাঙৰ কিছুমান গ্ৰন্থ উপন্যাস তেওঁলোকে কি কৰে অনুবাদ কৰি নিজৰ ভাষালে দিয়া আৰু এইটো বহুত এটা ডাঙৰ কন্ট্ৰিবিউশন হয় কাৰণ তেতিয়া সকলোৱে কি কৰিব পাৰে পঢ়িব পাৰে বা গোটেই বস্তুখিনি পাবলিছত কি হয় পাবলিচিটি হয় প্লাস কি হ'ব আমাৰ সকলোৰে মাজলে নলেজখিনি যাব এতিয়া 2024 ত মানে ৰিসেন্ট কোন হয় উত্তৰা বৈষ্ণৱথাৰী 2024 ত পাইছে কোনখনৰ কাৰণে আমাৰ কাঞ্চন নামৰ যিখন বুক বা নভেল আছে ট্ৰান্সলেশন যেটো নাম হয় কাঞ্চনে হয় সেম নাম অৰিজিনাল হয় কোন অৰিজিনালও আমাৰ কি আছে কাঞ্চনে হয় এখন কি হয় এছামিজ নভেল হয় কাৰ হয় অনুৰাধা শৰ্মা পূজাৰী আমাৰ অনুৰাধা শৰ্মা পূজাৰীৰ এখন কি হয় কাঞ্চন নামৰ অসমীয়া যিখন নভেল আছিল সেইখন ট্ৰান্সলেট কৰিছে কোনে উত্তৰা বৈষ্ণৱথাৰী আৰু তেওঁ এইখনৰ কাৰণে কি পাইছে একাডেমি ট্ৰান্সলেশন প্ৰাইজ পাইছে 2024 ঠিক আছে নেক্সট কোন হয় 2023 এবছৰ তাৰ আগত অম্বিকাগিৰি হাজৰিকাই পাইছে আমাৰ কিহত সেম এখন ট্ৰান্সলেট কৰিছে তেওঁ টাইটেল অফ দা ট্ৰান্সলেশন কি হয় শান্তানু ফৰলানি ফিচাইজলা হয়তো প্ৰনাউন্সিয়েচনটো মোৰ ভুল হ'ব পাৰে কিন্তু এই ট্ৰান্সলেশনৰ কাৰণে কি হৈছিল অম্বিকাগিৰি হাজৰিকাই কি কৰিছে 2023 ত আমাৰ ট্ৰান্সলেশন প্ৰাইজ যেটো আছে হেতু পাইছে আৰু অৰিজিনালখন কি হয় শান্তনু কুলানন্দন যিখন এখন সেম এছামিজ কি হয় নভেল হয় এছামিজ নভেল হয় আৰু কোন হয় অৰিজিনাল আমাৰ ৰাইটাৰ বা অথৰ পুৰবী বৰমুদৰ যিখন শান্তনু কুলানন্দন আছিল সেইখন অম্বিকাগিৰি হাজৰিকাই কি কৰিছে ট্ৰান্সলেট কৰিছিল আৰু এৱাৰ্ড একাডেমি ট্ৰান্সলেশন এৱাৰ্ড পাইছে 2023 মনত থাকিব আপোনালোকৰ নেক্সট আমাৰ নোটেবল আমাৰ যিখিনি মনত থাকিবলগীয়া এটা প্ৰমিলা নাৰ্জাৰী 2005 তেখেত কোন আছিল তেখেত আছিল এটা ফাৰ্ষ্ট একাডেমি ট্ৰান্সলেশন প্ৰাইজ উইনাৰ ফ্ৰম বড়ো পিপল এতিয়া বড়ো সমাজৰ পৰা এই বঁটাটো পোৱা একাডেমি ট্ৰান্সলেশন যেটো এৱাৰ্ড আছে সেই বঁটাটো পোৱা প্ৰথম গৰাকী ব্যক্তি প্ৰমিলা নাৰ্জাৰী 2005 চনত পাইছিল ঠিক আছে কোনখনৰ কাৰণে ফৰ দা ট্ৰান্সলেশন অফ আশ্বিনী চলো যিখন কি হয় অৰিজিনালখন কোনখন বুঢ়িয়াই সাধু এখন বহুত পপুলাৰ আমাৰ সকলোৰে মুখে থকা সাধু কিতাপ এখন বুঢ়িয়াই সাধু এছামিজ শৰ্ট ষ্টৰিজ আমাৰ লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ যিখন আমাৰ বুঢ়িয়াৰ সাধু আছিল সেইখনক তেওঁ কি কৰিছিল ট্ৰান্সলেট কৰিছিল যাৰ কাৰণে তেওঁ একাডেমি ট্ৰান্সলেশন প্ৰাইজটো পাইছিল আৰু নামটো হৈছে কি আশ্বিনী চলো কোনে কৰিছে আমাৰ প্ৰমিলা নাৰ্জাৰী কিমান চনত 2005 ঠিক আছে বহুত বছৰ হৈ গ'ল কিন্তু আমাৰ এটো মনত ৰাখিব লাগিব কাৰণ তেওঁ প্ৰথম আমাৰ এই প্ৰাইজটো পাইছে বড়ো সমাজৰ পৰা ঠিক আছে এতিয়া ট্ৰান্সলেশন আমাৰ প্ৰাইজৰ পিছত আৰু আছে আমাৰ কিছুমান ইম্পৰ্টেন্ট যেহেতু আমাৰ বঁটা আছে তো তাৰ ভিতৰত আহিব কি ৰিসেন্ট বাল সাহিত্য পুৰস্কাৰ যেটো আমাৰ কম বয়সীয়া আমাৰ ৰাইটাৰ বা যিবিলাক আমাৰ উঠি অহা আছে চাম তাৰ তেওঁলোকক কি কৰিবৰ কাৰণে এনকাৰেজ কৰিবৰ কাৰণে দিয়া হয় তেওঁলোকৰ ভিতৰত বাল সাহিত্য পুৰস্কাৰ আমাৰ পোৱা প্ৰথম মানে প্ৰথমটো নহয় 24 হয় মানে প্ৰথমত কিয় দিছো যাতে ৰিসেন্টটো মনত থাকে 2024 ত কোনে পাইছিলে ভাৰ্জিন জেকোভা মুছাহাৰী ঠিক আছে তেওঁ কিহৰ কাৰণে পাইছে পোয়েট্ৰি ফৰ হিজ পোয়েট্ৰি বহুমা বৈনিবাও এই পোয়েট্ৰিৰ কাৰণে ভাৰ্জিন জেকোভা মুছাহাৰীয়ে 2024 চনত কি পাইছিলে বাল সাহিত্য পুৰস্কাৰ পাইছিলে ঠিক আছে আৰু নেক্সট 2023 তাৰ আগৰ বছৰ কোনে পাইছিলে প্ৰতিমা নন্দী নাৰ্জাৰী ঠিক আছে প্ৰতিমা নন্দী নাৰ্জাৰীয়ে 2023 পাইছে কিহৰ কাৰণে শৰ্ট ষ্টৰিছে হয় গোসাইনী গৌজন নওজাৰ ঠিক আছে এই শৰ্ট ষ্টৰিছৰ কাৰণে তেওঁ কোনে প্ৰতিমা নন্দী নাৰ্জাৰীয়ে কি পাইছিলে 2023 আমাৰ বাল সাহিত্য পুৰস্কাৰ পাইছিলে ঠিক আছে আৰু ইয়াতে মনত ৰাখিবলগীয়া কথাটো হ'ল আমাৰ নবীন মালা বড়ো
এখেতে 2010ত সেম আমাৰ প্ৰাইজটো পাইছিলে সাহিত্য যেটো বাল সাহিত্য পুৰস্কাৰ আৰু তেওঁ কোন হয় উইনাৰ ফ্ৰম বড়ো পিপল দ্য ফাৰ্ষ্ট বাল সাহিত্য পুৰস্কাৰ উইনাৰ কোন নবীন মালা বড়ো এখেত আমাৰ প্ৰথম আছিলে কিমান চনত 2010ত বড়ো আমাৰ কমিউনিটিৰ পৰা বাল সাহিত্য পুৰস্কাৰ লাভ কৰা ব্যক্তি ঠিক আছে কাৰ কাৰণে পাইছে ফৰ দা ট্ৰেভেল লগ চিত্ৰকুন্তি ফ্ৰাই মাউণ্ট আবু মানে কি চিত্ৰকুন্তি ফ্ৰাই পৰা আমাৰ মাউণ্ট আবুলৈকে তেওঁ কিছে ট্ৰেভেল কৰিছিলে আৰু সেই ট্ৰেভেল লগটো কি কৰিছিলে তেওঁ প্ৰকাশ কৰিছিলে আৰু সেই ট্ৰেভেল লগৰ কাৰণে সেই যিজন আমাৰ নবীন মাল্লা বড়ো আছে 2010ত তেওঁক এই এৱাৰ্ডটো দিয়া হৈছিলে ঠিক আছে এইখিনি আমাৰ আছিলে বাল সাহিত্য পুৰস্কাৰৰ আমাৰ ব্যক্তিৰ নাম তাৰপিছত আমি চাম ৰিসেন্ট যুৱ পুৰস্কাৰ যিখিনি আমাৰ যুৱাৰ কাৰণে দিয়া হয় যুৱ বুলি ক'লে ডেকা আমাৰ যিখিনি ইয়ং জেনেৰেশ্যনৰ অথৰ ঠিক আছে তো প্ৰথম নামটো আহিব সেলফমেন ৰাণী বড়ো 2024 ৰিসেন্ট যেটো আমাৰ নাম আছে কিহৰ কাৰণে পাইছে ফৰ সাইক্লোম শৰ্ট ষ্টৰিজ হয় শৰ্ট ষ্টৰিজৰ কাৰণে তেওঁ কি কৈছে আমাৰ যুৱ পুৰস্কাৰটো লাভ কৰিছে তাৰ আগৰ বছৰ 2023 কোনে পাইছে মাইনাশ্ৰী দৈমাৰী এও কিহৰ কাৰণে পোয়েট্ৰিৰ কাৰণে পাইছে পোয়েট্ৰি কি সম জিউ আৰু হয়নে তো এই দুটা নাম আমাৰ ৰিসেন্ট নাম হয় এই দুটা আমি মনত ৰাখিব লাগিব গতিকে কুৱেশ্যনৰ আহা চান্সেছ বহুত আছে আৰু নোটেবল কোন আমাৰ যদি মনত ৰাখিব লগা নাম আছে নেক্সট আছে আমাৰ জয়শ্ৰী বড়ো 2011ত তেওঁ কোন হয় দা ফাৰ্ষ্ট যুৱ পুৰস্কাৰ উইনাৰ ফ্ৰম আমাৰ বড়ো পিপলৰ পৰা তেওঁ কোন হ'ব জয়শ্ৰী বড়ো 2011ত পাইছিলে গতিকে এই তিনিটা নাম আমি মনত ৰাখিব লাগিব আৰু কোনখনৰ কাৰণে পাইছিলে জিউ সাহাৰানী বেডুইন এইখনৰ কাৰণে জয়শ্ৰী বড়োৱে 2011 চনত আমাৰ যুৱ পুৰস্কাৰটো পাইছিলে গতিকে এই তিনিটা আমাৰ এটা কি হ'ব যুৱ পুৰস্কাৰ শ্ৰেণীৰ বঁটা লাভ কৰা ব্যক্তিৰ নাম তাৰপিছত কি আছে আৰু কিছুমান এৱাৰ্ড আছে যি এৱাৰ্ড আমাৰ কোনে লাভ কৰিছে আমাৰ বড়ো কমিউনিটিৰ লোকসকলৰ পৰা লাভ কৰিছে এতিয়া ৰিসেন্ট আমাৰ কোন আছিল আসাম গৌৰৱ এৱাৰ্ডিজ এটা আসাম গৌৰৱ আসাম সৌৰভ এণ্ড আসাম বৈভৱ গতিকে এই তিনিটা এৱাৰ্ড আছে তাৰে ভিতৰত বড়ো সমাজৰ পৰা আসাম গৌৰৱ এৱাৰ্ড লাভ কৰা বহু কেইজন ব্যক্তি আছে গতিকে একফালৰ পৰা মই সদায় নামকেইটা দিছোঁ যাতে মনত ৰাখিবৰ কাৰণে সহজ হয় এতিয়া প্ৰথম যদি আমি লেটেষ্ট আমাৰ ৰিসেন্ট ডাটা চাওঁ শ্ৰী বাৰলাংফা নাৰ্জাৰী 2024 চনত আমাৰ কি আছে আমাৰ আসাম গৌৰৱ এৱাৰ্ড লাভ কৰিছে কিহৰ কাৰণে ফৰ হিজ কণ্ট্ৰিবিউশ্যন ইন দ্য ফিল্ড অফ বড়ো লিটাৰেচাৰ এণ্ড কালচাৰ তেওঁ বড়োৰ আমাৰ কালচাৰ আৰু লিটাৰেচাৰ প্ৰমোট কৰে তেওঁ সংস্কৃতিৰ হৈ কাম কৰি আছে বহুত ভাল ভাল আৰু যাৰ কাৰণে কি কৰিছে তেওঁক অসম গৌৰৱ যেটো আসাম গৌৰৱ এৱাৰ্ড আছে এইটো দিছে 2024 চনত ঠিক আছে প্ৰথম নামটো আমাৰ শ্ৰী বাৰলাংফা নাৰ্জাৰী ৰিসেন্ট একদম ৰিসেন্ট যিজনে পাইছে নেক্সট আমাৰ 2023 কোনে পাইছে টেনজিং বড়োচা এই নামটো এটা বহুত নাম পপুলাৰ নাম হয় টেনজিং বড়োচা আমাৰ কিহৰ কাৰণে পাইছে এনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট মানে কি তেওঁ এনভাইৰনমেণ্ট আৰু ফৰেষ্টৰ হৈ কাম কৰে তেওঁ কি কৰে আমাৰ এনভাইৰনমেণ্টত যাতে এনিমেলছ আৰু মানুহৰ মাজত কোনো সংঘাত নোহোৱাকৈ থাকিব পাৰি তেনেধৰণৰ এটা ফিল্ডত কাম কৰে আৰু তাৰ ফলত কি হৈছে 2023 চনত টেনজিং বড়োচাক আমাৰ আসাম গৌৰৱ যিটো আমাৰ এৱাৰ্ড আছে এইটো দিয়া হৈছে তাৰ নেক্সট নামটো কোন আহিব ৰুস্তাম বসুমতাৰী 2000 কিমান চনত 22 চনত কিহৰ কাৰণে টুৰিজিম সেক্টৰৰ কাৰণে এখেত টুৰিজিমৰ লগত জড়িত এজন মানুহ নিশ্চয় নাম জানে গতিকে ৰুস্তাম বসুমতাৰীৰ নামটো আমি মনত ৰাখিব লাগিব আৰু ইয়াৰটো হৈছে আমাৰ 2022 সেক্টৰটো কি কোনখন ফিল্ডৰ পৰা আহিছে তেওঁ টুৰিজিমৰ ফালৰ পৰা ঠিক আছে আৰু এও বন আমাৰ কি হয় এনভাইৰনমেণ্টৰ লগতে জড়িত মানুহ হয় নেক্সট আমাৰ আহিব সৰ্বেশ্বৰ বসুমতাৰী অলপ আগতে আমি ডিসকাস কৰিছোঁ তেখেত আমাৰ এগ্ৰিকালচাৰ ফিল্ডৰ পৰা তেখেতেও পাইছে আমাৰ 2022ত কি আসাম গৌৰৱ এৱাৰ্ড তেওঁৰ কথা আমি অলপ আগতে ডিসকাস কৰিলোঁ তাৰ পিছৰ নামটো কোন আহিব মনোজ কুমাৰ বসুমতাৰী 2021 চনত আমাৰ 21 চনত যিজন আমাৰ ব্যক্তি লাভ কৰিছে তিনিজনে একেলগে আমাৰ কি হৈছে বড়ো সমাজৰ পৰা লাভ কৰিছিলে আমাৰ আসাম গৌৰৱ তো প্ৰথম হৈছে আমাৰ পিগি ফাৰ্মিঙৰ কাৰণে কোনে পাইছে মনোজ কুমাৰ বসুমতাৰী সেকেন্ড আমাৰ আহিছে ধৰণীধৰ বড়ো এওৰ কিহৰ কাৰণে পাইছে ফৰ হিজ কণ্ট্ৰিবিউশ্যন ইন দ্য ফিল্ড অফ ফৰেষ্ট এণ্ড ৱাইল্ড লাইফ কনজাৰ্ভেশ্যন এও কোন হয় এজন AFS হয় আৰু তেওঁৰ যিখিনি আমাৰ কাম কৰিছে ফৰেষ্ট কনজাৰ্ভেশ্যন এণ্ড ৱাইল্ড লাইফৰ কাৰণে তাৰ কাৰণে তেওঁ কি দিয়া হৈছিলে আমাৰ আসাম গৌৰৱ এৱাৰ্ডটো দিয়া হৈছিলে 2021 চনত ঠিক আছে আৰু কোন হয় কল্পনা বড়ো পাব্লিক সাৰ্ভিস সেক্টৰৰ পৰা গতিকে এই তিনিটা নাম আমাৰ কেতিয়া কোন চনত আহিব 2021 চনত আহিব আৰু ৰিসেন্ট আমাৰ 2024ত কোন আছে বাৰলাংফা নাৰ্জাৰী আছে তাৰপিছত 23-22 আমাৰ টেনজিং বড়োচা
ৰস্তাম বসুমতাৰী আৰু সৰ্বেশ্বৰ বসুমতাৰী এই তিনিটা নাম এইখিনি কথা যদি আপোনালোকে মনত ৰাখে এইখিনি বহুত ইম্পৰ্টেণ্ট হয় নামকেইটা আৰু এৱাৰ্ডকেইটা গতিকে ফিল্ডকেইটাৰ লগত আপোনালোকে লিংক কৰি নামকেইটা মনত ৰাখিব আৰু বহুতখিনি নাম আমাৰ কি হয় পপুলাৰ নাম হয় হয়তো দুই এটা নাম আপোনালোকে নতুন যেন পাব পাৰে ইয়াতে গতিকে এইখিনি আমাৰ আজিৰ কাৰণে ইম্পৰ্টেণ্ট বুলি ভবা যিখিনি আমাৰ গুৰুত্বপূৰ্ণ উল্লেখযোগ্য আমাৰ এৱাৰ্ড এণ্ড এৱাৰ্ডিছৰ নাম আছিল সেইখিনি আছিলে আৰু বহুত আছে আগলৈ লৈ আহিম আশা কৰিছোঁ এই ইনফৰমেশ্যনখিনি আপোনালোকৰ ইউজফুল হ'ব আহি থকা এক্সাম কেইটাত গতিকে বেষ্ট অফ লাক সকলৰ কাৰণে থেংক ইউ